হাই ফ্ৰেণ্ডছ, এয়া আমি আজি আহিছোঁ আমাৰ বাৰীলৈ। বাৰীত কাম লগাবলৈ আছে বহুত। আৰু বাৰীত এয়া চব মই বেঙেনা গছৰ পাতবিলাক কাটি চফা কৰিছোঁ। আৰু মানুহজনে তলত থকা হাবিবিলাক চাফা কৰিছে। এইবিলাক দেখিছেনে, যিবিলাক বেঙেনা লাগি আছে। যদি ইয়াত মানে হাবি থাকে আৰু পাতবিলাক চাফা কৰি দিয়া নহয়, তেতিয়া মানে বহুত পুকীয়া হয়। আচলতে ভাল বেঙেনাতকৈ ইয়াত বেয়াহে বেছি ওলায়। সেইটো গতিকতে আমি মানে খেতি কৰা মানুহ যেতিয়া বাৰীখনতে লাগি মেলি এইবিলাক চাফা চিকুণ কৰি যি দুপইচা পাওঁ আমাৰ পৰিয়াল চলিবলৈ হয়। আৰু সেই হেতুকে আমি বাৰীতে লাগি কাম বন কৰি থাকোঁ। ইয়াৰ মাজতে কেতিয়াবা অকণমান আমনি লাগিলে বাৰীত আৰু কাম কৰি আজৰি পালে, তেতিয়া অকণমান ভিডিঅ' বনাই আপোনালোকলৈ পঠিয়াওঁ। যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু তেতিয়া আমি ভাল ভাল ভিডিঅ' দিবলৈ অনুপ্ৰেৰণা পাম। প্ৰথম যিহেতু আৰম্ভ কৰিছোঁহে, আগে পিছে কৰা অভ্যাস নাই। ভুল হ'লেও ক্ষমা কৰি দিব।